সোমবাৰে দিনৰ 12 বজাত গোগামুখত বিজেপি গোগামুখ মণ্ডলৰ উদ্যোগত দেৱাল লিখনি কাৰ্যসূচী। উপস্থিত মন্ত্ৰী ৰনোজ পেগু। নিৰ্বাচনৰ প্ৰচাৰৰ অংশস্বৰূপে বিজেপিয়ে আজিৰে পৰা আৰম্ভ কৰিছে দেৱাল লিখনি কাৰ্যসূচীৰ দ্বাৰা আনুষ্ঠানিক প্ৰচাৰ অভিযান। 7টা শ্লোগান দেৱালত লিখি প্ৰচাৰ কাৰ্যসূচী বিজেপিৰ। গুৱাহাটীত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে ধেমাজি সমষ্টিৰ গোগামুখত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে আৰম্ভ কৰে দেৱাল লিখনি কাৰ্যসূচী। অসম ৰাজ্যিক কমিটিৰ নেতৃত্বত আগন্তুক 2026 যি সাধাৰণ নিৰ্বাচন তাৰ বাবে আনুষ্ঠানিকভাৱে আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শুভাৰম্ভ হৈছে আজি দেৱাল লিখনৰ জৰিয়তে, য'ত স্বয়ং মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি আৰু প্ৰান্তে প্ৰান্তে আমাৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু কাৰ্যকৰ্তাসকল জড়িত হৈ পৰিছে। আমি ধেমাজি সমষ্টিটো আজি 12টা স্থানত আমি একেলগে দেৱাল লিখনৰ কাৰ্যসূচী যুৱ মৰ্চাৰ নেতৃত্বত আৰম্ভ কৰিছোঁ আৰু ইয়াৰে এটা কাৰ্যসূচীত মই নিজেও অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ। মোৰ দৃঢ় বিশ্বাস ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে বলিষ্ঠভাৱে এই প্ৰচাৰ অভিযান দেৱাল লিখন অভিযানক আগুৱাই নিব।